हेलो गाइस আমি আজি তৃতীয়টি ভিডিওৰ পিনে আমি আগবাঢ়ি যাম সো ইয়াৰ আগৰ ক্লাছত পঢ়িছিলোঁ জাষ্ট বেসিক কনসেপ্টস শ্বাস প্ৰশ্বাস আৰু গেছ বিনিময়ৰ বেসিক কনসেপ্ট পিনে পঢ়িছিলোঁ শ্বাস প্ৰশ্বাস ইয়াৰ অংগসমূহ মুখ্য অংগসমূহ গৌণ অংগসমূহ লগতে আপোনালোকৰ ইয়াতে পঢ়িছিলোঁ আমি এক্সচেঞ্জ পাৰ্ট আৰু কণ্ডাক্টিং পাৰ্ট পৰিবাহী অংশ আৰু বিনিময় অংশ সেকেন্ড ভিডিওটিত পঢ়িছিলোঁ শ্বাস প্ৰশ্বাসৰ প্ৰণালী মেকানিজম অফ ব্ৰিথিং ঠিক আছে এইটো কেনেকৈ হয় এইখিনি বস্তু আপোনালোকে আগৰ ভিডিওটিত চালে ভালকৈ বুজি পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ এমসিকিউ কোৱেশ্চন সলভ হ'ব আৰু এইবাৰৰ পৰা আমি দেখা পাইছোঁ যে ইয়াৰ আগৰ বছৰৰ পৰা আমাৰ অসম চৰকাৰে কি কৰিছে 70 মাৰ্কৰ ভিতৰত 35 মাৰ্ক দ্যাট ইজ 50% অফ দ্য কোৱেশ্চন উইল বি অফ এমসিকিউ বেসড হয় নে নহয় সো আমি অলপমান ভালকৈ পঢ়িব লাগিব তেতিয়াহে আমি সেই এমসিকিউবোৰ সলভ কৰিব পাৰিম এমসিকিউ সলভ কৰাটো ইমান ধেমালি কথা নহয় দিয়ক এতিয়া চাওক আমি আজি পঢ়িম শ্বসন আয়তন আৰু ক্ষমতা ৰেসপিৰেটৰি ভলিউম এণ্ড ৰেসপিৰেটৰি কেপাচিটি এতিয়া চাওক যদি আমি চাওঁ ভালকৈ বস্তুখিনি যদি আমি লক্ষ্য কৰোঁ এক মিনিট ৰেসপিৰেটৰি ভলিউম এণ্ড ৰেসপিৰেটৰি কেপাচিটি ইয়াতে আপোনালোকে চাব পাৰিব যে শ্বসন আয়তন আৰু ক্ষমতা ঠিক আছে কিমান পৰিমাণৰ আয়তন আমাৰ হাওঁফাৱে যিকোনো এটা পৰিস্থিতি সাপেক্ষে কিমানখিনি আয়তনৰ বায়ু আমাৰ হাওঁফাৱে ল'ব পাৰে তাৰে জোখমাখ আৰু ক্ষমতাটো কি এটা বা তাতকৈ বেছি আয়তন মিলি পেলাই কি ক্ষমতা ঠিক আছে এইখিনি আমি ভালকৈ পিছত পঢ়িম স্লোলি আপোনালোকে নিশ্চিন্ত থাকক জাষ্ট ভিডিওটো চাই থাকক ভালকৈ মনোযোগেৰে এতিয়া শ্বসন আয়তন আমি শ্বসন আয়তন পঢ়িম শ্বসন ক্ষমতা পঢ়িম দিয়ক কিন্তু এই শ্বসন আয়তনৰ ক্ষমতা পঢ়িলে আমাৰ কি লাভ হ'ব আমি কিয় পঢ়োঁ এতিয়া কেছটো হ'ল যে শ্বসন আয়তন আৰু শ্বসন ক্ষমতাৰো পঢ়াৰ বিহাইণ্ড দ্য চিন হ'ল যাতে আমি হাওঁফাওৰ ক্ৰিয়া হাওঁফাৱে কাম কৰি আছে নে তাৰে বিষয়ে বুজিবৰ কাৰণে আমি পঢ়োঁ আৰু এটা কাৰণ হ'ল যে আমাৰ কোনো ধৰণৰ শ্বসনৰ স্বাস্থ্য কোনো বাধা আহিছে নেকি তাৰে বিষয়ে আমি বুজ পাওঁ তো ক'ব গ'লে আমি দুটা বস্তুৰ কাৰণে আমি হাওঁফাওৰ বা শ্বসনৰ আয়তনৰ ক্ষমতা পঢ়োঁ এটা হ'ল আমাৰ লাংছৰ ফাংচনৰ বিষয়ে জানিবৰ কাৰণে আৰু ৰেসপিৰেটৰি এনি সৰ্ট অফ ৰেসপিৰেটৰি ডিজিজেছ শ্বসনৰ কোনো ধৰণৰ বেমেজালি হৈছে নেকি বা আমাৰ হাওঁফাওৰ হেল্থটো ভালে আছে নেকি তাৰে বিষয়ে আমি গম পাওঁ এই দুটা কাৰণত মানে আৰু এটা হ'ল এটা ক্ৰিয়া ফাংচন এণ্ড হেল্থ স্বাস্থ্য ঠিক আছে কাৰ স্বাস্থ্য শ্বসনতন্ত্ৰৰ স্বাস্থ্যটো ঠিকে আছে নে নাই এইটো বুজিবৰ কাৰণে আমি শ্বসন আয়তন আৰু শ্বসন ক্ষমতা পঢ়োঁ এতিয়া চাওক প্ৰথমতে আছিল আমাৰ জোৱাৰী আয়তন আপোনালোকে শব্দটো শুনিছে জোৱাৰ ক'ৰ পৰা শুনিছে আপোনালোকে জোৱাৰী আয়তন দ্যাট ইজ ইউৰ টাইডেল ভলিউম জোৱাৰ শব্দটো আপোনালোকে ক'ৰ পৰা শুনিছে সাগৰৰ ঢৌ আহে তাক আমি কি বুলি কওঁ সাগৰৰ জোৱাৰ ঠিক আছে এটা লেভেলত সদায় এইটো আহিয়ে থাকে যায় থাকে এটা কণ্টিনিউৱাছ এটা মুভমেণ্ট থাকে সদায় একে লেভেলৰ মুভমেণ্ট থাকে ঠিক আছে তো সাগৰৰ জোৱাৰৰ পৰা নাম আহিছে আমাৰ জোৱাৰী আয়তন দ্যাট ইজ ইউৰ টাইডেল ভলিউম টাইড মানে জোৱাৰ এতিয়া চাওক স্বাভাৱিক শ্বসনৰ সময়ত স্বাভাৱিক মানে নৰ্মেল কণ্ডিশ্যনত মানুহটো ৰিলেক্স হৈ পেলাই আছে মানুহটো ঠাণ্ডা মাইণ্ডত আছে কুল হৈ আছে আপুনি ৰিল চাই আছে বেডত বহি পেলাই ৰিলছ স্ক্ৰল কৰি আছে তেনেকুৱা সময়ত যদি আপুনি শ্বাস প্ৰশ্বাস কৰে ঠিক আছে সেই সময়ত মানে স্বাভাৱিক সময়ত বা স্বাভাৱিক শ্বসনৰ সময়ত যি আয়তনৰ বায়ু গ্ৰহণ বা এৰা হয় তাকে আমি কি বুলি কওঁ জোৱাৰী আয়তন বোলো দেই বুজি পাইছেনে কেছটো মানুহটো ৰিলেক্স থাকিব লাগিব কাম থাকিব লাগিব আৰু ঠাণ্ডা মাইণ্ডত যদি আমি ৰিলেক্স হৈ পেলাই আৰামছে শ্বাস লৈ আছোঁ উলিয়াই দি আছোঁ তেনেকুৱা সময়ত আমি কিমান বায়ু ল'ম আপুনি চেষ্টা কৰকচোন বহি পেলাই মোবাইলটো হাতত লৈ পেলাই ৰিলেক্স মুডত আপুনি শ্বাস প্ৰশ্বাস লওক আৰু এনালাইচিছ কৰক যে আপুনি কিমান পৰিমাণৰ বায়ু লৈ আছে আৰু উলিয়াই দি আছে খুব কম পৰিমাণৰ হ'ব নিশ্চয় সেইটো হ'ল কি আমি সেই তেনেকুৱা সময়ত প্ৰায় 500 ml আধা লিটাৰ ml ঠিক আছে আধা লিটাৰৰ বায়ু লওঁ আৰু উলিয়াই দিওঁ ঠিক আছে এতিয়া হওক আমাৰ সংৰক্ষিত শ্বাস আয়তন ইনস্পাইৰেশ্যন মানে শ্বাস ৰিজাৰ্ভ ভলিউম ঠিক আছে সংৰক্ষিত শ্বাস আয়তন এইটো মানে কি বুজায় আমি স্বাভাৱিক শ্বাসৰ ওপৰত মানে এইটোৰ উপৰিও এই 500 ml উপৰিও আমি কিমান ল'ম যদি জোৰকৈ টানি অতিৰিক্ত
জোৰকৈ টানাৰ পিছত যি অতিৰিক্ত পৰিমাণৰ বায়ু গ্ৰহণ কৰিব পাৰি আমি তাকে কি বুলি ক'ম সংৰক্ষিত শ্বাস আয়তন বলে আপুনি চেষ্টা কৰকচোন নৰ্মেলি শ্বাস লৈ আছে উলিয়াই দি আছে শ্বাস লৈ আছে উলিয়াই দি আছে নৰ্মেলি শ্বাস লোৱাৰ পিছত আপুনি নৰ্মেল শ্বাস লোৱাৰ পিছত আপুনি চেষ্টা কৰকচোন আৰু জোৰকৈ টানাৰ পিছত আৰু ল'ব পাৰিব আৰু কিছুমান বায়ু ল'ব পাৰিব কিন্তু কেতিয়া জোৰকৈ টানাৰ পিছত ঠিক আছে তো স্বাভাৱিক শ্বসন প্লাছ জোৰকৈ টানাৰ পিছত যি পৰিমাণৰ বায়ু আমি গ্ৰহণ কৰিব পাৰোঁ তাকে আমি সংৰক্ষিত শ্বাস আয়তন বলো তো নৰ্মেলি 500 ml লোৱাৰ পিছত আৰু কিমান ল'ব পাৰোঁ 2500 পৰা 3000 ঠিক আছে তাৰপিছত কি আছিল আপোনালোকৰ সংৰক্ষিত প্ৰশ্বাস আয়তন মানে এক্সপাইৰেটৰী মানে কি প্ৰশ্বাস ৰিজাৰ্ভ প্ৰশ্বাসৰ কাৰণে ৰিজাৰ্ভ ৰাখি থৈ দিয়ে ভলিউম ঠিক আছে সংৰক্ষিত প্ৰশ্বাস আয়তন এতিয়া চাওক স্বাভাৱিক প্ৰশ্বাসৰ উপৰিও মানে কোনটো এইটো স্বাভাৱিক প্ৰশ্বাসৰ উপৰিও মানে কি বুজাইছে এইটো আমি প্ৰশ্বাস কৰি দিলোঁ মানে কি স্বাভাৱিক শ্বাস লৈছিলোঁ মানে 500 ml লৈছিলোঁ স্বাভাৱিক প্ৰশ্বাসও উলিয়াই দিলোঁ মানে 500 ml আমাৰ মাইনাছ হৈ গ'ল ঠিক আছে 500 ml মাইনাছ হৈ গ'ল তাৰ উপৰি যদি আমি চেষ্টা কৰোঁ ন তাৰ উপৰি যদি আমি চেষ্টা কৰোঁ জোৰকৈ অলপমান বায়ু উলিয়াই দিব পাৰিম নিশাসত ঠিক আছে তেতিয়া আপুনি বডিটো অলপমান বেকা হৈ পেলাই এৰি দিব লাগিব ঠিক আছে তাকে আমি কি বুলি কওঁ সংৰক্ষিত প্ৰশ্বাস আয়তন তো সংৰক্ষিত প্ৰশ্বাস আয়তন ইয়াৰ গড় আয়তন কিমান 1000 পৰা 1100 ml ঠিক আছে মিলিলিটাৰ এইটো বুজি পাইছে নাই মানে স্বাভাৱিক শ্বাসটো যে আমি লৈছিলোঁ এই স্বাভাৱিক শ্বাসটো উলিয়াই দিলোঁ সাপোজ তাৰ পিছতো আমি অলপমান চেষ্টা কৰিলে উলিয়াই দিব পাৰিম ঠিক আছে কিন্তু জোৰকৈ চেষ্টা কৰাৰ পিছত সেই আয়তনৰ মাত্ৰা কিমান আছিলে 1000 পৰা 1100 ml তাৰপিছত আমি আহোঁ অৱশিষ্ট আয়তন দ্যাট ইজ ইউৰ ৰেচিডুৱেল ভলিউম এতিয়া কি আছিল ৰেচিডুৱেল ভলিউম মানে এনেকুৱা এটা ভলিউম ন এইটো জন্ম লোৱাৰ পিছত ঠিক আছে এইটো থাকিয়ে যায় কেতিয়াও হাওঁফাওঁৰ পৰা ওলাই নাযায় ঠিক আছে জোৰকৈ নিশা এৰাৰ পিছত মানে এইটো সংৰক্ষিত প্ৰশ্বাস আয়তন এইটো এৰাৰ পিছত জোৰকৈ এৰাৰ পিছত আমাৰ হাওঁফাওঁত আৰু কিছুমান বায়ুৰ মাত্ৰা ৰৈ যায় ঠিক আছে তাকে আমি কি বুলি কওঁ সংৰক্ষিত অৱশিষ্ট আয়তন বুলি কওঁ ঠিক আছে তাৰে মাত্ৰা কিমান আছিলে 1100 পৰা 1200 ml এতিয়া কেছটো হ'ল এটা কেছ আছে আপোনালোকৰ সাপোজ হোৱাট ইফ এজন গৰ্ভৱতী মহিলাই হস্পিটেলত গ'লে এইটো এটা মানে ষ্টৰী হিচাপে মনত ৰাখক এজনী গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱৰ কাৰণে হস্পিটেলত গ'লে কিন্তু সন্তান প্ৰসৱৰ সময়ত প্ৰসৱৰ পিছত ডক্টৰে কৈছে যে সন্তানটো মৃত ওলাইছে কিন্তু মাতৃয়ে মানি লোৱা নাই মাতৃয়ে কৈছে নাই মই সন্তানৰ মোৰ চিঞৰ শুনিছোঁ মই ডক্টৰে মানি লোৱা নাই কিন্তু মাতৃও মানি লোৱা নাই যে নাই মই শুনিছোঁ মোৰ সন্তানৰ মাত শুনিছোঁ মই জিন্দা জন্ম লৈছে কিন্তু ডক্টৰে মানি লোৱা নাই সেইটো বস্তু গ'ল কোৰ্টলৈ সাপোজ কোৰ্টলৈ গ'ল সন্তানটো তেনেকুৱাকৈ ৰাখি থৈ দিছে তাৰপিছত সেইটো কোৰ্টত যোৱাৰ পিছত কি হ'ব কেছ হ'ব হিয়াৰিং হ'ব এইটো সঁচা নে মিছা কোন সঁচা কোন মিছা তাৰ কাৰণে উলিয়াবৰ কাৰণে কি কৰিব এটা ডাঙৰ ডক্টৰৰ পেনেলে কি কৰিব এইটো চাব যে সেই সন্তানটোৰ শৰীৰত যদি অৱশিষ্ট আয়তন আছে অৱশিষ্ট আয়তনৰ মাত্ৰা আছে এই 1100 পৰা 1200 এতে কমি পেলাই যদি অলপ হ'লেও আছে দ্যাট মিন্স সন্তানটো জন্ম জিন্দাই লৈছিলে ঠিক আছে তো মানুহ জন্মৰ পিছত এই ৰেচিডুৱেল ভলিউম চিৰজীৱনৰ কাৰণে ৰৈ যায় কেতিয়াও ওলাই নাযায় ঠিক আছে অৱশিষ্ট আয়তন চালে সেই কেছটো সঁচা নে মিছা উলিয়াই দিব পাৰিব এতিয়া ইয়াতে কেছটো হ'ল আপুনি চাওক যে ওপৰত বৰ্ণনা কৰা এই কেতবোৰ শ্বসন আয়তন যোগ কৰি ঠিক আছে এটা বা দুটা তাতোকৈ আয়তন মিলি পেলাই কি হয় ক্ষমতা হয় ঠিক আছে ক্লুমীয় ধাৰণ ক্ষমতা বা শ্বসন ধাৰণ ক্ষমতা উলিয়াব পাৰি যাক ৰোগ লক্ষণ চিনাক্ত কৰাত প্ৰয়োগ কৰিব পাৰি মানে ৰেস্পিৰেটৰী হেল্থ ৰোগৰ লক্ষণ চিনাক্ত কৰাত প্ৰয়োগ কৰিব পাৰি ক্লিনিকেল ডায়াগনোচিছ কৰাত আমাৰ সহায় হয় এতিয়া চাওক যদি আমি চাওঁ প্ৰথম ক্ষমতাটো হ'ল আমাৰ শ্বাস ধাৰণ ক্ষমতা ইনস্পিৰেটৰী কেপাচিটি শ্বাস ধাৰণ ক্ষমতা মানে কি আমি নৰ্মেল প্ৰশ্বাস কৰি দিয়াৰ পিছত সাধাৰণ প্ৰশ্বাস কৰি দিয়াৰ পিছত সাধাৰণভাৱে প্ৰশ্বাস মানে কি আছিলে সাধাৰণ প্ৰশ্বাস মানে কি এইটো জোৱাৰী আয়তন ঠিক আছে সাধাৰণ প্ৰশ্বাস মানে কি জোৱাৰী আয়তন তো সাধাৰণ প্ৰশ্বাসৰ পিছত ঠিক আছে মানে স্বাভাৱিক প্ৰশ্বাস ক্ৰিয়া কৰাৰ পিছত মানে সাধাৰণ প্ৰশ্বাস ক্ৰিয়া কৰাৰ পিছত যি পৰিমাণৰ বায়ু গ্ৰহণ কৰিব পাৰে আপুনি সাধাৰণভাৱে প্ৰশ্বাসটো কৰি দিলে মানে 500 ml উলিয়াই দি দিলে তাৰপিছত আপুনি কিমান ল'ব পাৰিব তাৰপিছত আপুনি কি ল'ব পাৰিব
আকৌ জোৱাৰী আয়তন ল'ব পাৰিব আৰু লগতে অলপমান জোৰকে চেষ্টা কৰিলে সংৰক্ষিত শাখ আয়তনটো ল'ব পাৰিব, হয়নে নহয়? এতিয়া চাওক ইয়াৰ ভিতৰত আছে জোৱাৰী আয়তন আৰু সংৰক্ষিত শাখ আয়তন। মানে আপুনি নৰ্মেল নৰ্মেল প্ৰসাশ ক্ৰিয়া কৰাৰ পিছত আপোনাৰ শৰীৰত কি আছে? অৱশিষ্ট আয়তন আৰু সংৰক্ষিত প্ৰসাশ আয়তন আছে আপোনাৰ শৰীৰত। এতিয়া আপুনি সাধাৰণভাৱে স্বাভাৱিক প্ৰসাশ ক্ৰিয়া কৰাৰ পিছত আপুনি কি ল'ব পাৰিব? এই স্বাভাৱিক শ্বাসটোতো ল'ব পাৰিবই, মানে 500 ml ল'ব পাৰিব, দ্যাট ইজ ইউৰ টাইডেল ভলিউম, ঠিক আছে? আৰু লগতে কি ল'ব পাৰিব? জোৰকৈ টানাৰ পিছত আপুনি কি ল'ব পাৰিব? সংৰক্ষিত শাখ আয়তনটো ল'ব পাৰিব, হয়নে নহয়? তাৰ মানে 2500 পৰা 3000 এইটো ল'ব পাৰিব, হয়নে নহয়? এইটো টিভি প্লাছ IRV, দ্যাট ইজ ইউৰ জোৱাৰী আয়তন প্লাছ সংৰক্ষিত শাখ আয়তন। এই দুটা মিলি পেলাই কি হয়? শ্বাস ধাৰণ ক্ষমতা। এতিয়া আমাৰ আহিল প্ৰশ্বাস ধাৰণ ক্ষমতা, ঠিক আছে? প্ৰশ্বাস ধাৰণ ক্ষমতাটো আমি কি কেনেকৈ বুজিম? ৱেইট এ মিনিট। প্ৰশ্বাস ধাৰণ আমি কেনেকৈ বুজিম? স্বাভাৱিক নিশ্বাসত এৰি দিয়া মুঠ বায়ু আয়তন আমি স্বাভাৱিকভাৱে, ঠিক আছে, নিশ্বাসত কি এৰি দিওঁ? মুঠ বায়ু দেই, মুঠ বায়ু গৈছে, মেক্সিমাম এমাউণ্ট অফ মেক্সিমাম। আমি প্ৰশ্বাস ক্ৰিয়াত মেক্সিমাম বায়ু কিমান উলিয়াই দিব পাৰোঁ? সংৰক্ষিত শাখ আয়তনটো বাদ দিয়ক, এইটোতো বাদ দিয়ক, IRVটোতো বাদ দি দিয়ক। তাৰমানে কি উলিয়াই দিব পাৰোঁ? যোনটো 500 ml আমি সাধাৰণভাৱে লৈছিলোঁ, দ্যাট ইজ ইউৰ জোৱাৰী আয়তন, এইটোতো ওলাই দিব পাৰোঁ। তাৰপিছত আমি কি ওলাই দিব পাৰোঁ? অলপমান জোৰকৈ যদি চেষ্টা কৰোঁ আমি কি কৰোঁ? সংৰক্ষিত প্ৰশ্বাস আয়তন, দ্যাট ইজ ইউৰ 1000 পৰা 1100 এইটো ওলাই দিব পাৰিম, হয়নে নহয়? এতিয়া চাওক ইয়াতে কি দি আছে? ইয়াত জোৱাৰী আয়তন প্লাছ সংৰক্ষিত প্ৰশ্বাস আয়তন, ঠিক আছে? জোৱাৰী আয়তন আৰু সংৰক্ষিত প্ৰশ্বাস আয়তন মিলি পেলাই কি হৈছে আপোনাৰ? প্ৰশ্বাস ধাৰণ ক্ষমতা হৈছে। এতিয়া আপুনি চাওক কাৰ্যকৰী অৱশিষ্ট ক্ষমতা, দ্যাট ইজ ফাংচনেল ৰেচিডুৱেল কেপাচিটি। কাৰ্যকৰী মানে জাহাজ বাচি থকাৰ কাৰণে দেই, কাৰ্যকৰী স্বাভাৱিক নিশ্বাসৰ অন্তত, স্বাভাৱিক নিশা মানে কি? জোৱাৰী আয়তন। তো জোৱাৰী আয়তন আমি এৰি দিয়াৰ পিছত আমাৰ হাঁফত যি পৰিমাণৰ বায়ু ৰৈ যায় তাক আমি কি বুলি কওঁ? কাৰ্যকৰী অৱশিষ্ট ক্ষমতা। আমি স্বাভাৱিকভাৱে নিশ্বাস ক্ৰিয়াত আমি কি উলিয়াই দিছোঁ? জোৱাৰী আয়তন উলিয়াই দিছোঁ। তো জোৱাৰী আয়তনটো আমাৰ কেলকুলেট নহয়, তো আমাৰ তাতে কি হ'ব? সংৰক্ষিত প্ৰশ্বাস আয়তনটো থাকি যায় আৰু অৱশিষ্ট আয়তন, দ্যাট ইজ ইউৰ ৰেচিডুৱেল ভলিউম। এই দুটা মিলি পেলাই কি হ'ব? অৱশিষ্ট আয়তনৰ যোগফল, ঠিক আছে? তাৰপিছত আমি চাম মুখ্য ধাৰণ ক্ষমতা দেই, মুখ্য ধাৰণ ক্ষমতা, ভাইটেল কেপাচিটি। ভাইটেল মানে মুখ্য। এজন ব্যক্তিয়ে জোৰকৈ নিশা এৰি দিয়াৰ পিছত, এইটো বস্তুটো ভালকৈ চাব দেই, এইটো কাৰ্যকৰী অৱশিষ্ট ক্ষমতা আৰু এইটো ভাইটেল কেপাচিটি, ইয়াত অলপমান কনফিউজন লাগে, বাকী এই দুটাটো ইজি, আপোনালোকে পাৰিব। শ্বাস ধাৰণ ক্ষমতা আৰু প্ৰশ্বাস ধাৰণ ক্ষমতা, ইয়াতে টিভি আৰু IRV আৰু ইয়াতে টিভি আৰু ERV, বাছ। কিন্তু এই দুটাৰ মাজত কি হ'ল? কাৰ্যকৰী জাষ্ট বাচি থকাৰ কাৰণে স্বাভাৱিক নিশ্বাসত যদি আমি এৰি দিওঁ কি ওলাই যাব? আমাৰ টিভিটো ওলাই গ'ল, দ্যাট ইজ ইউৰ 500 ml ওলাই গ'ল। কিন্তু আমাৰ শৰীৰত কি থাকিব? সংৰক্ষিত প্ৰশ্বাস আয়তনটো ৰৈ যাব আৰু অৱশিষ্ট আয়তনটো ৰৈ যাব। এই দুটা মিলি পেলাই কি হ'ব? কাৰ্যকৰী অৱশিষ্ট ক্ষমতা। কিন্তু মুখ্য ধাৰণ ক্ষমতাটো অলপমান বেলেগ। এজন ব্যক্তিয়ে জোৰকে, ঠিক আছে, সজোৰে নিশাহ এৰি দিয়াৰ পিছত, আমি জোৰকে এৰি দিছোঁ মানে কি কি ওলাই গৈছে? জোৰকে যোনটো লৈছিলোঁ সেইটো ওলাই দিলোঁ। জোৰকে আমি কি লৈছিলোঁ? সংৰক্ষিত IRV, সংৰক্ষিত শ্বাস আয়তন, তাৰপিছত জোৱাৰী আয়তনো লৈছিলোঁ, তাৰপিছত সংৰক্ষিত প্ৰশ্বাস আয়তন। এইকেইটা আমি জোৰকে যদি আমি উলিয়াই দিব চেষ্টা কৰোঁ এইকেইটা ওলাই যাব আমাৰ শৰীৰৰ পৰা। যোনটো সংৰক্ষিত শ্বাস আয়তন 2500 পৰা 3000 ml, জোৱাৰী আয়তন 500 ml আৰু আমাৰ সংৰক্ষিত প্ৰশ্বাস আয়তন 1000 পৰা 1100 ml। আমি যদি জোৰকে ওলাই দিওঁ এই গোটেইকেইটা ওলাই যাব, কিন্তু ওলাই নাযায় কি? সেইটো ৰেচিডুৱেল ভলিউম, ঠিক আছে? এইটো ওলাই নাযায় কেতিয়াও। জোৰকৈ নিশা এৰি দিয়াৰ পিছত আমি ল'ব কি পাৰিম? জোৰকৈ নিশা এৰি দিয়াৰ পিছত গ্ৰহণ কৰিব পৰা সৰ্বোচ্চ আয়তনৰ বায়ু আমি যদি গ্ৰহণ কৰিব পাৰোঁ কি ল'ব পাৰিম? এই গোটেইকেইটা আকৌ ল'ব পাৰিম, হয়নে নহয়? RVৰ লগত আপুনি প্ৰথমতে এইটো যোগ কৰক, এইটোও যোগ কৰক আৰু এইটোও যোগ কৰক, মানে এই তিনিটা মিলি পেলাই এটা হ'ল আপোনাৰ ERV প্লাছ TV প্লাছ IRV, সংৰক্ষিত প্ৰশ্বাস আয়তন, জোৱাৰী আয়তন আৰু সংৰক্ষিত শ্বাস আয়তন। এই তিনিটা মিলি পেলাই চাওক, ইয়াতে তিনিটা মিলি পেলাই এইটো ERV, TV আৰু IRV, সংৰক্ষিত প্ৰশ্বাস আয়তন, সংৰক্ষিত শ্বাস আয়তন আৰু জোৱাৰী আয়তন। প্ৰথমটো কি আছিলে?
প্ৰথমটো কি আছিলে সংৰক্ষিত প্ৰসাশ আয়তন জোৱাৰী আয়তন আৰু সংৰক্ষিত শ্বাস আয়তন এই তিনিটা মিলি পেলাই কি হ'ব আপোনাৰ মুখ্য ধাৰণ ক্ষমতা তাৰপিছত আহিলে আপোনাৰ টোটেল লাং কেপাচিটি ঠিক আছে the maximum amount of the sum total of all the volumes সকলোবোৰ আয়তন মিলি পেলাই ঠিক আছে সকলোবোৰ আয়তন মিলি পেলাই যিমান আমাৰ হাবহত আটে গোটেইকেইটাক আমি কি বুলি কওঁ মুঠ তাতে কি থাকিব আৰবি ইআৰবি আইআৰবি গোটেইকেইটা ঠিক আছে এতিয়া এই সাগতে আমি আৰু এটা বস্তু পঢ়িম সাপোজ আমি পঢ়িছিলো যদি আমি চাওঁ ইয়াতে আপোনাৰ যদি মই দেখাও ভালকে সাপোজ আপুনি যদি চাই let's say suppose এটো চাই লওক ইয়াতে বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন আহি যায় ঠিক আছে এতিয়া চাওক আমি যদি চাওঁ এইটো আমি আৰবি বুলি ধৰি ললো দেই আৰবি মানে অবশিষ্ট আয়তন ঠিক আছে তাৰ পিছত এটো ধৰি লও আমি ইআৰবি ঠিক আছে অবশিষ্ট আয়তন কিমান আছিলে আমাৰ 1100 ৰ পৰা 1200 আৰু ইআৰবি কিমান আছিলে 1000 ৰ পৰা 1100 আছিলে তাৰ পিছত এটো আমাৰ জুৱাৰী আয়তন এটো কিমান আছিলে 500 এটো আছিলে কিমান আইআৰবি সংৰক্ষিত শ্বাস আয়তন কিমান আছিলে 2500 পৰা 3000 ঠিক আছে এতিয়া চাওক প্ৰথমত আমি পঢ়িলো আমি কি পঢ়িলো এক নম্বৰত কি পঢ়িলো শ্বাস ধাৰণ ক্ষমতা that is your inspiratory capacity ঠিক আছে আমি কিন্তু পঢ়িছিলো ক্ষমতা সখন ক্ষমতা আমি 4টা 5টা ভাগত ভাগ কৰিছো সখন ক্ষমতা আয়তন কেইটা পঢ়িছি কেইটা আয়তন আমি পঢ়িছো আগতে তো সখন ধাৰণ ক্ষমতা শ্বাস ধাৰণ ক্ষমতা প্ৰশ্বাস ধাৰণ ক্ষমতা that is your expiratory capacity তাৰপিছত 3 নম্বৰত আছিল আপোনাৰ কাৰ্যকৰী অবশিষ্ট ক্ষমতা that is your functional residual capacity তাৰপিছত কি আছিল আপোনাৰ 4 নম্বৰ মুখ্য ধাৰণ ক্ষমতা that is your vital capacity আৰু 5 নম্বৰ কি আছিল মূল বা মুঠ হাওফাওৰ ক্ষমতা কিমান আছিল আপোনাৰ টোটাল লাং ক্যাপাসিটি ঠিক আছে এই পাঁচটা আমি পঢ়িছিলো এটো নপঢ়িলে আপোনালোকে জানে ঠিক আছে টোটাল গোটেইকেইটাক যোগ কৰি দি পেলাই কি হয় টোটাল যদি গোটেইকেইটাক আমি যোগ কৰি দি কি হয় টোটাল লাং ক্যাপাসিটি তেনে ইয়াৰ 5400 approx 5400 to 5500 আপোনালোকে যোগ প্লাস কৰিলে আপোনালোকে গম পাই যাব এতিয়া চাওক সখন ধাৰণ ক্ষমতাটো আমি কি পঢ়িছিলো সখন ধাৰণৰ কি আছিল যে আমি সাধাৰণ প্ৰসাখৰ পিছত মানে সাধাৰণ প্ৰসাখ মানে কি এইটো সাধাৰণভাৱে আমি উলিয়াই দিও দিয়াৰ পিছত আমি মুঠ কিমান লব পাৰিম মুঠ আকৌ এইটো লব পাৰিম হয় নহয় আৰু লগতে এইটো লব পাৰিম তো এই দুটা মিলি প্লাই কি হৈছে আপোনাৰ ইনস্পিৰেটৰি ক্যাপাসিটি তো ইয়াতে কি হ'ব টিবি প্লাস আইআৰবি ঠিক আছে মানে জুৱাৰী আয়তন প্লাস কি হ'ব আপোনাৰ জুৱাৰী আয়তন প্লাস সংৰক্ষিত শ্বাস আয়তন মিলি প্লাই কি হ'ব শ্বাস ধাৰণ ক্ষমতা প্ৰশ্বাস ধাৰণ ক্ষমতাটো এতিয়া আহিলে আমাৰ প্ৰশ্বাস ধাৰণ ক্ষমতাটো ইসি এটা যদি আমি কওঁ সাধাৰণভাৱে শ্বাস লোৱাৰ পিছত সাধাৰণভাৱে শ্বাস মানে কি এটো লৈছো সাধাৰণভাৱে শ্বাস মানে কি জুৱাৰী আয়তনটো লৈছো সাধাৰণভাৱে শ্বাস লোৱাৰ পিছত আমাৰ কি যদি আমি ম্যাক্সিমাম এমাউন্ট অফ এয়াৰ যদি উলিয়াই দিব খুজো আমি কিমান উলিয়াই দিব পাৰিম আমি
এইটো উলিয়াই দিব পাৰিম, লগতে আমি কি উলিয়াই দিব পাৰিম, আমি এইটো ওলাই দিব পাৰিম, ERV ওলাই দিব পাৰিম। তো টিভি প্লাছ ERV, ঠিক আছে, এই দুটা প্লে মিলি পেলাই কি হয় আপোনাৰ প্ৰচাস ধাৰণ ক্ষমতা। কাৰ্যকৰী অৱস্থিত ক্ষমতা মানে কি, আমি জোৰকৈ আমি সাধাৰণভাৱে প্ৰচাস এৰি দিয়াৰ পিছত, সাধাৰণভাৱে প্ৰচাস মানে কি, এইটো উলিয়াই দিওঁ, দিয়াৰ পিছত আমাৰ হাওফাওত কিমান ৰৈ যায়, আমাৰ হাওফাওত এই দুটা ৰৈ যায়, ঠিক আছে। এই দুটা কি ফাংচনেল ৰেচিডুৱেল কেপাচিটি, তো কি কোন দুটা আছিলে, ERV প্লাছ RV। তো এই দুটা আমাৰ হাওফাওত ৰৈ যায়, ঠিক আছে। সাধাৰণভাৱে প্ৰচাস ক্ৰিয়া কৰাৰ পিছত আমাৰ এই দুটাহে আমি থাকি যায়, এই দুটা কি কাৰ্যকৰী অৱশিষ্ট ক্ষমতা। তাৰপিছত মুখ্য ধাৰণ ক্ষমতাটো কি আছিলে, মুখ্য ধাৰণ ক্ষমতাটো আমি কেনেকৈ পাম, আমি জোৰকৈ নিশাহ এৰি দিয়াৰ পিছত, ঠিক আছে, জোৰকৈ নিশাহ এৰি দিয়াৰ পিছত, জোৰকৈ নিশাহ এৰি দিয়া মানে কি, সাধাৰণভাৱেতো আমি এইটো উলিয়াই দিওঁ, সাধাৰণভাৱে আমি এইটো উলিয়াই দিওঁ, জোৰকৈ যদি আমি এৰি দিব খোজো কোনটো উলিয়াই দিম, এইটো উলিয়াই দিম। তো জোৰকৈ উলিয়াই দিয়াৰ পিছত আমি কিমান উশাহ হিচাপে ল'ব পাৰিম, আমি এইটো যদি উলিয়াই দিওঁ, ঠিক আছে, জোৰকৈ যদি এইটো ওলাই দিওঁ, এইটো সাধাৰণভাৱে উলিয়াই দিলোঁ, এইটো জোৰকৈ উলিয়াই দিলোঁ, এইটোতো নাই, তো আমি এই তিনিটা উলিয়াই দিলোঁ, এই তিনিটা উলিয়াই দিয়াৰ পিছত আমি কিমান ল'ব পাৰিম, আমাৰ হাওফাওতে এইটো থাকি যাব, তো আমি আকৌ এই তিনিটা ল'ব পাৰিম, হয়নে নহয়। আমি জোৰকৈ নিশাহ এৰি দিয়াৰ পিছত মুঠ কিমান ল'ব পাৰিম, এইটো ল'ব পাৰিম, এইটো ল'ব পাৰিম, এইটো ল'ব পাৰিম, হয়নে নহয়। ইয়াতে কি হ'ব আপোনাৰ ERV, টিভি আৰু IRV, সংৰক্ষিত প্ৰচাস আয়তন, জোৱাৰী আয়তন আৰু সংৰক্ষিত শ্বাস আয়তন, এই তিনিটা মিলি পেলাই কি হ'ব আপোনাৰ মুখ্য ধাৰণ ক্ষমতা হ'ব। মুঠ কিমান হ'ব হাওফাওত, গোটেইকেইটা আপুনি যোগ কৰি দিয়ক, RV প্লাছ ERV প্লাছ টিভি প্লাছ IRV, এই গোটেইকেইটা, ঠিক আছে, সৰ্বমুঠ হাওফাওত সকলো ধৰণৰ আয়তন মিলি পেলাই যি হয় তাক আমি কি বুলি কওঁ, মুঠ হাওফাওৰ ক্ষমতা। এইটো বুজি পাইছে, এইটো ডায়েগ্ৰামটো আপোনালোকে বনাই ল'ব, ঠিক আছে, গুগলত চাৰ্চ কৰিলে এইটো ডায়েগ্ৰাম চাৰ্ট ভালকৈ আহি যায়, যিকোনো ঠাইৰ পৰা ডাউনলোড কৰি ল'লেই হ'ল। এতিয়া চাওক, এতিয়া আমি নেক্সট টপিকত পঢ়িম, গেছৰ বিনিময়, ঠিক আছে। ইয়ালৈকে ধন্যবাদ, আপোনালোকে জড়িত হৈ পেলাই থাকক, বহুত বস্তু শিকিব পাৰিব। আৰু NCERT কেনেকৈ পঢ়ে, ইয়াৰ আমাৰ মূল ফ'কাছটো হ'ল, আমাৰ চেনেলৰ মূল ফ'কাছটো হ'ল আমি NCERT কভাৰ আপ কেনেকৈ কৰোঁ, আৰু NCERT পৰা মূল বস্তুখিনি আমি কেনেকৈ বুজিব পাৰোঁ, তাৰে বিষয়ে আমি শিকি থাকিম। ধন্যবাদেৰে আজিৰ ক্লাছ সমাপ্ত কৰিছোঁ, আপোনালোকে জড়িত হৈ পেলাই থাকিব তাৰে আশাৰে, ধন্যবাদ।